যদি আমাৰ লাজ নালাগে যে আমি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কাম কৰি আছোঁ বুলি ক'বৰ কাৰণে, তেতিয়াহ'লে আমি গৰ্ব অনুভৱ কৰিম যে আমি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত সঁচাকৈ কাম কৰি আছোঁ। মানুহক নিসংকোচে আমি ক'ব বিচাৰিছোঁ যে আমি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কাম কৰিছোঁ। বহুতে কয় যে আপুনি কি কৰি আছে বুলি সুধিলে ক'বলৈ টান পায় যে মই নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কাম কৰি আছোঁ। কিহৰ কাৰণে কয়? আপুনিও বঢ়িয়া দিয়ক, চেইন বিজনেছ লাগি থাকক লাগি থাকক, কিবা হ'ব কেতিয়াবা। চ' কয়নে আপোনালোকে হয়তো পাইছে কাৰোবাৰ পৰা এনেকুৱা। চ' সেইটোক যদি আমি পাৰ কৰি যাব পাৰোঁ, মানুহে ক'ব এইফালেদি সোমোৱাব এইফালে উলিয়াই দিব। সেইকাৰণে দুখন গান দিয়া হৈছে। এইবিলাক মানুহৰ গান কথা, এইবিলাক এইফালে সোমোৱাই সেইফালে ওলাই দিবৰ কাৰণে আমাক দুখন গান দিয়া হৈছে। চ' চাওক, ছাকচেছ ছেমিনাৰত আমি জানিম যে ভেষ্টিজ মানুহে কিয় কৰে। আজি যদি আপুনি 10জন নিবনুৱাৰ হাতত এটা ইনকামৰ সুযোগ দিব পাৰে, এই বিজনেছটোৰ জৰিয়তে আমি কি কৰিছোঁ? বেলেগক এটা সুযোগ দিছোঁ নে? আমি এটা বেলেগক সুযোগ দিছোঁ। আমি কাকো ৰিকুৱেষ্ট কৰিবলগীয়া হোৱা নাই যে প্লিজ জইন কৰক। কৈছে নেকি কোনোবাই? কোনেও কোৱা নাই। কাকো আমি প্লিজ ক'বলগীয়া দৰকাৰ নাই। তেওঁ আমাক থেংকছ ক'ব যে আপুনি এটা মোক সুযোগ দিছে। যিটো সুযোগ মই অলৰেডি পাইছোঁ, সেই সুযোগটো মই কি কৰিছোঁ? মই আনক দিছোঁ। সেই সুযোগটো দিয়াৰ বিনিময়ত যদি আপুনি এটা সুযোগ দিয়াৰ বিনিময়ত যদি 10জন নিবনুৱাৰ ঘৰলৈ প্ৰতি মাহে 10,000 টকাকৈ আহে, তেতিয়াহ'লে আপুনি তেওঁলোকৰ ঘৰত থিয় হোৱাৰ লগে লগে আপোনাক ভগৱানৰ নিচিনাকৈ তেওঁলোকে বুজিব। চ' সেইটোৱে হৈছে ভেষ্টিজ। চ' ভেষ্টিজ মানুহে অকল টকাৰ কাৰণে নকৰে। মই বাৰে বাৰে কৈছোঁ, ইয়াত আছে মৰম, ইয়াত আছে আত্মীয়তা। আজি চাওক, যাৰ বিজনেছ বহুত দূৰলৈকে গৈছে, তেওঁলোকে নিজে উপলব্ধি কৰিব যে তালৈ যেতিয়া তেওঁলোক যায়, তাত তেওঁলোকে কেনেকুৱা ৰেচপেক্ট পায়, তাত কেনেকৈ তেওঁলোকক সন্মান জনোৱা হয়, কেনেকৈ মৰম দিয়া হয়, সেই বস্তুটো আমি বুজিব পৰা যায়। আৰু চাওক, ভেষ্টিজ বিজনেছটো হৈছে 7 জেনেৰেশ্যন ইনকাম প্লেন। 7 জেনেৰেশ্যন ইনকাম প্লেন। চাওক, ইয়াৰ ৰিলেশ্যনটো কেনেকৈ ক্ৰিয়েট হয় মই নিজে ফিল কৰিছোঁ। সেইটো কাৰণে কৈছোঁ, মোৰ নিজৰ লাইফত যিটো ফিল কৰিছোঁ। আজি ধৰিছোঁ আপোনাৰ এজন ডাউনলাইন A and B, A ল'ৰা ছোৱালী দুটা, Bৰো ল'ৰা ছোৱালী দুটা। A and B, A আপলাইন, B ডাউনলাইন। বিজনেছ ষ্টাৰ্ট কৰিলে, সময় গৈ আছে, তেওঁলোকৰ ইনকাম বাঢ়ি গৈ আছে। A মৰি গ'ল, অলপ দিন পিছত Bও মৰি গ'ল। বিজনেছ ট্ৰান্সফাৰ হ'বনে নিজৰ ফেমিলিলৈ? হ'ব? সন্দেহ আছে নেকি? নাই। চ' আমাৰ বিজনেছ যেতিয়া ট্ৰান্সফাৰ হ'ব আমাৰ ফেমিলি মেম্বাৰলৈ, আমাৰ নমিনীলৈ, তেতিয়াহ'লে আপোনাৰ ল'ৰাটো বা মোৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো আপলাইন এণ্ড ডাউনলাইন হ'বনে নহ'ব? 100%। চ' এই ৰিলেশ্যন কেতিয়াবা শেষ হ'ব নেকি? এইটো এটা ইনফিনিট ৰিলেশ্যন, কেতিয়াও শেষ নোহোৱা এটা ৰিলেশ্যন। ভেষ্টিজে অকল টকাই নিদিয়ে। মই বাৰে বাৰে কৈ আছোঁ, ভেষ্টিজে বহুত দিয়ে। ভেষ্টিজে টকাই নিদিয়ে, সন্মান দিয়ে, ৰিকগনাইজেশ্যন দিয়ে, ৰেচপেক্ট দিয়ে, লাক্সাৰী কাৰ দিয়ে, ফৰেন ট্ৰিপ দিয়ে। চ' চাওক, জীৱনত মই ইয়াৰ আগত যিটো কাম কৰি আছিলোঁ, সপোনতো ভবা নাছিলোঁ যে কেতিয়াবা এখন পাছপোৰ্ট বনাব লাগে। পাছপোৰ্ট আছে নেকি? বহুতৰ কম আছে চাগে ইয়াত। পাছপোৰ্ট কিমানৰ আছে? বঢ়িয়া, তেওঁলোক ড্ৰিমাৰ, কাৰণ তেওঁলোকৰ পাছপোৰ্ট আছে, তেওঁলোকে সপোন দেখিছে বাহিৰলৈ যাবৰ কাৰণে। মোৰ ড্ৰিমেই নাছিলে, কাৰণ মই যিটো প্লেটফৰ্মত আছিলোঁ তাত মোৰ ড্ৰিম থকাৰ কোনো চান্সেই নাছিলে। চ' গোটেই জীৱনৰ ইনকামৰ পৰাও মই যে এবাৰ অকলে হ'লেও ইণ্ডিয়াৰ বাহিৰত ফুৰিবলৈ যাম, সেইটো মোৰ সপোন নাছিলে, কাৰণ মোৰ ইনকাম কম আছিলে। চ' আজিৰ তাৰিখত ভেষ্টিজে সেই সপোনটো মোক দেখুৱাইছে। মোৰ ট্ৰেভেল ফাণ্ড সোমাইছে, বিকজ মই গ'ল ডাইৰেক্টৰ। মোৰ ট্ৰেভেল ফাণ্ড সোমাইছে, মই ইণ্ডিয়াৰ বাহিৰলৈ যাম। বছৰত দুবাৰ চিন্তা কৰি চাওক, ফিল কৰক যে বছৰত দুবাৰ যদি ইণ্ডিয়াৰ বাহিৰত যাব পৰা আপোনাৰ বংশৰ আপুনি প্ৰথমজন মানুহ হয়, তেতিয়াহ'লে আপুনি ইতিহাস লিখি থৈ যাবলৈ নাযায়। চ' ভেষ্টিজ অকল মই বাৰে বাৰে কৈছোঁ টকাৰ কাৰণে নহয়। ভেষ্টিজ সম্পৰ্কৰ কাৰণে, ভেষ্টিজ ৰেচপেক্টৰ কাৰণে, ভেষ্টিজ হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যনৰ কাৰণে, ভেষ্টিজ ব্লাড ডোনেশ্যনৰ কাৰণে, ভেষ্টিজ যিবিলাক আমাৰ য'ত আমাৰ ফ্লাড হৈ গৈছে তাৰ কাৰণে ফাৰ্ষ্ট ৰিলিফ
যিবিলাক আমাৰ আমি ৰিলিফ কেম্পৰ কাৰণে প্লাছ লাক্সাৰী লাইফ লাক্সাৰী চব কোনে নিবিচাৰে আজিৰ তাৰিখত এটা লাক্সাৰিয়াছ লাইফ আজিৰ তাৰিখত যদি আচ্ছা কালি এটা আমাৰ ভেষ্টিজত ধামাকা হৈছে কোনে কোনে জানে এটা বম ফুটিছে ভেষ্টিজত কালি ডাঙৰ এটা বম ফুটিছে আচ্ছা কোনে ক'ব এতিয়া কি বম ফুটিছে কালি ৱাও বঢ়িয়া সোনু শৰ্মা কোনে কোনে চিনি পায় হাত দামক সোনু শৰ্মা নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ এজন লিজেণ্ড বুলি কোৱা হয় বহুতে ভগৱান দৃষ্টিভংগীৰে তেখেতক চাই তেখেত এজন ভগৱান বুলি কয় কাৰণ কিহৰ কাৰণে তেখেতে বহুত মানুহৰ লাইফ চেঞ্জ কৰিছে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত মই নিজে তেখেতৰ এটা ভিডিঅ' চাইছিলোঁ তেখেতে কৈছিলে যে তেখেতৰ লাষ্ট মাহৰ ইনকাম 3.5 কৰোৰ বুলি কৈছে 3.5 কৰোৰ তেওঁ যিটো কোম্পানীত কৰি আছিলে নেছুইচ বুলি এটা কোম্পানী আছিলে তাত তেখেতে 3.5 কৰোৰ বুলি কৈছিলে তেখেতৰ ইনকাম পাৰ মান্থ মই নিজে এটা ভিডিঅ' চাইছিলোঁ চ' কালি তেখেতে ভেষ্টিজ মাৰ্কেটিং প্ৰাইভেট লিমিটেড জইন কৰিছে চ' এইটো আমাৰ কাৰণে আৰু এটা পাৱাৰফুল কথা যে আমাৰ কোম্পানী আৰু ওপৰলৈ যাব কিহৰ কাৰণে তেনেকুৱা এজন মানুহে ফিল কৰিছে যে ভেষ্টিজত আৰু টকা আছে আৰু সন্মান আছে আৰু বহুত কিবা কিবি আছে চ' তেখেতক আৰু বেলেগ দৰকাৰ আছিল নেকি প্ৰায় 3 কোটি টকা ইনকাম কৰা এজন মানুহে যদি ভেষ্টিজ জইন কৰিছে তেতিয়াহ'লে চিন্তা কৰক তেখেতে ইয়াত কি ভাবি জইন কৰিছে আৰু আমি 30 PVৰ কাৰণে 1000 টকা পকেটৰ পৰা ওলাই নাহে চ' এনেকুৱা কপাল লৈ আমি জন্ম হৈছোঁ আমাক কিন্তু লাগিব লাক্সাৰী কাৰ 1 কোটি টকীয়া 60 লাখ টকীয়া বাইক লাগিব 45 লাখ টকীয়া কিন্তু আমি 1000 টকা 3000 টকা কনসিস্টেন্সি আমাৰ হাতৰ পৰা নহয় নোলায় পকেটৰ পৰা চ' এনেকৈ বিজনেছ হ'ব নেকি নহয় কেতিয়াও এনেকৈ বিজনেছ নহয় বিজনেছ যদি কৰিছোঁ বিজনেছ মাইণ্ড লৈ পেলাই কৰিব লাগিব আমি যদি এজন কনজিউমাৰ মেণ্টেলিটি লৈ পেলাই বিজনেছ কৰোঁ তেতিয়াহ'লে আমাৰ বিজনেছৰ গ্ৰ'থ নহ'ব খালি বেলেগক দেখি আমি হাত তালি বজাওঁতেই জীৱনটো পাৰ হৈ যাব আমিও উঠি আহিব লাগিব এই মঞ্চত থিয় হ'ব লাগিব আজিৰ পৰা 1 বছৰ 4 মাহ 5 মাহ আগত এই বিজনেছ মই ষ্টাৰ্ট কৰিছিলোঁ একো নাজানিছিলোঁ জিৰ' আছিল মোৰ নলেজ মই জীৱনত নেটৱৰ্ক ইণ্ডাষ্ট্ৰী বুলি ক'লে এটা এনেকুৱা ইণ্ডাষ্ট্ৰী বুলি ভাবিছিলোঁ যে এটা টুপি পিন্ধোৱাৰ বিজনেছ যে ঘৰলৈ দুজন মানুহ আহিব প্ৰায় 5,000 মান টকাৰ জইন ফিজ 10,000 মান টকাৰ জইন ফিজ দি পেলাই কেইটামান প্ৰডাক্ট দি মোক এটা হেঁচা মাৰি পেলাই জইন কৰি গুচি যাব তাৰপিছত আৰু তেওঁলোকৰ খবৰ নাথাকিব যিটো প্ৰেক্টিকেলি দেখিছিলোঁ বেলেগ বেলেগ কোম্পানীত চ' ভেষ্টিজে মোৰ চিন্তাধাৰা সলনি কৰি দিছে ওকে চ' ৰাজেশৰে এটা কথা কৈছে যিখিনি আমি ইউনিফৰ্মত আছোঁ ইউনিফৰ্মত আমি যিখিনি ডিষ্ট্ৰিবিউটৰ ইয়াতে আছোঁ যিখিনি প্ৰফেচনেলি আমি কাম কৰি আছোঁ তেওঁলোকে সন্মুখত এনেকৈ থিয় হ'বৰ কাৰণে কৰিছে আমাৰ চিফ গেষ্ট আহি পাইছেহি আমি সন্মুখত ইয়াত থিয় হ'ব পাৰোঁ চবে প্লিজ থিয় হ'ব সন্মুখত তেখেত আহিব ইয়াৰ পৰা এনেকৈ চিৰিটোলৈকে এইখিনিৰ পৰা এনেকৈ চিৰিটোলৈকে যিখিনি আছে ইয়াত চব আহিব লাগে সন্মুখলৈ যোনে যোনে ইউনিফৰ্মত আছে প্লিজ লাইন কৰোঁ লাইন কৰি ল'ব এনেকৈ লাইন কৰিলে হ'ব ছাৰ অহাৰ পিছত উভতি দিলে হ'ব যোনে যোনে ইউনিফৰ্মত আছোঁ ইউনিফৰ্মত নথকা কিন্তু নালাগে